সেইবিলাক মাত্ৰ স্বীকাৰ কৰিব লাগে তাৰ ইন্দুৰ মাৰিব লাগে মাটিৰ তলত থকা বুলি ক'লে যখি বংশ হবলা এইবিলাক মাত্ৰ এইটোহে স্বীকাৰ কৰিব পাৰে আৰু তেওঁলোকে তাৰ ফাদাৰ মাদাৰ সকলৰ গ্ৰাণ্ড ফাদাৰ সকলৰ মেমৰিয়েল সাৰ্ভিস পাতিব নোৱাৰে আৰু সোসাইটি সমাজৰ মাজত আটাইতকৈ মানে ঘিন কৰিবলগীয়া শ্ৰেণী এইটো বুলি কয় আচ্ছা বহুত আছে এইবিলাক পঢ়ি থাকিলে বহুত হ'ব কিন্তু ইয়াত এনেকা আমাক জানিবলৈ দিছে কিতাপ কৰিছে আৰু কিতাপ এইটো কোনে লিখিছে M.A. শ্বেৰিং আৰু ক'ত পাব্লিছ কৰিছে এইটো কসমছ পাব্লিকেশ্যন দিল্লী M.A. শ্বেৰিং এইটো M.A. শ্বেৰিং ৰেভাৰেণ্ড M.A. শ্বেৰিং ৰেভাৰেণ্ড তেওঁ M.A. শ্বেৰিং LLB লণ্ডন ৰেভাৰেণ্ড ৰিচাৰ্চ কৰি পেলাই লিখিছে ৰেভাৰেণ্ড সকলে খুব ৰিচাৰ্চ কৰে আমাৰ ৰেভাৰেণ্ড সকলৰ ইয়াত কিমান ৰিচাৰ্চ কৰে এইবিলাক পঢ়িছে নে নাই ক'ব নোৱাৰে এতিয়া আমি সেইটো লৈ যাম দেশৰ ভিতৰত যিমান কাম আছে যিমান ডিপাৰ্টমেণ্ট আছে সেইবিলাক আইন পঢ়াই কৰা হয় তাৰ ল আছে ফৰ এক্সাম্পল এইটো ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ ল এইটো ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ ল এইটো যদি কোনোবাই ৰেচন কাৰ্ড নাপায় আৰু নিদিয়ে চাও ৰেচন কাৰ্ড যদি ঘৰত ৰাখিব নিদিয়ে কোনোবা লৈ যায় তাক এৰেষ্ট কৰিব লাগিব ইয়াতো আপোনালোকৰ ৰেচন কাৰ্ড হাতত ৰাখিব নিদিয়ে নে ৰাখে নে নাই ৰাখে কিছুমানটো ৰাখিবলৈ দিয়ে ৰাখিবই লাগিব কিছুমানটো সব সেই কোনোবা লেম্পৰ পৰা আহিব লেম্প বুলি কয় হ'বলা তাৰ পৰা আহিব সব উঠাই লৈ যায় নিজে গম নাপায় কিমান চাউল কিমান পাব লাগে কিমান তেওঁ পাইছে ক'ত লিখিছে তেওঁ নাজানে কিন্তু ইয়াত লিখিছে সব জানিব লাগিব নিজৰ হাততে ৰাখিব লাগে আৰু মই এইটো কামতেহে বহুত কৰিছিলোঁ প্লেইন ডিষ্ট্ৰিক্টত থাকিলে ডেপুটি কমিশনাৰে কৰিব লাগে বুলি ডেপুটি কমিশনাৰটো এইটোহে কৰিব মই ডিসি আছিলো গুৱাহাটীত আৰু কৰিমগঞ্জ আৰু কোকৰাঝাৰ এসময়ত আটাইতকৈ ডাঙৰ ডিসি আছিলো মই সেই সময়ত এই ল কৰা কৰিছিল আৰু ইসেনশিয়েল কমোডিটিজ এক্ট আপোনাৰ লেম্পৰ পৰা কি পায় ইয়াতো মাত্ৰ চাউলহে পায় নিয়মতে চাউল পাব লাগে কেৰাচিন পাব লাগে চেনি পাব লাগে আৰু আটা ময়দা সব পাব লাগে তাৰ পৰা আৰু সেই সুলভ মূল্যৰ দোকান আজিকালি আপোনালোককটো ডিলাৰ বুলিহে কয় ডিলাৰ বুলি নহয় সুলভ মূল্যৰ দোকান ফেয়াৰ প্ৰাইচত কৰিবলৈ সেই ফেয়াৰ প্ৰাইচত মৰ্নিংৰ পৰা ইভিনিং ৰাতিলৈকে 8টা মানলৈকে খোলা হৈ থাকিব লাগে ডেইলি কাৰণ আমাৰ মানুহ গৈ পেলাই ইচ্ছামতে কিনিব লাগে তাত কম দাম কিন্তু ইয়াতো কি 1 মাহ পাছত আহে নহয় জানো ক'ৰবাত ৰাস্তাত পেলাই দিব সেইদিনা আমি দেখিছিলোঁ আমটেৰেঙত দেখিছিলোঁ এই 10 কিলোমিটাৰ দূৰৰ পৰা মানুহবিলাক খোজকাঢ়ি আহে নাপায় চাউল আপোনালোকে চাউল পাইছে নে নাই ইয়াৰ মতে সেইটোৱে কথা যে আপুনি খোলা হৈ থাকিব লাগিব আৰু সেই সুলভ মূল্যৰ দোকানৰ সন্মুখতে কি বস্তু কিমান দাম হয় সেইটো দামো লিখি থাকিব লাগে যদি লিখি পেলাই নিদিয়ে তাকতো এৰেষ্ট কৰিব এইটো আইন মতে এইটো ইসেনশিয়েল কমোডিটিজ এক্ট 1955 এইবিলাক ল যদি আইন যদি আমি নাজানো তে আমাকতো অগাই থাকে কথা হয় নে নহয় আমি একোৱে নাজানো সদায় দুখীয়া আমি কিয় দুখীয়া নহব কাৰণ আমি আইনে নাজানো
লটোকে নাজানো আমাক কিমান ঠকাইছে আমি একো নাজানো এইটোৱে কথা সেইকাৰণে আমি আপোনালোকক এইবিলাক কথা জনাবলৈহে আমি অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্স বনাইছো মাত্ৰ পলিটিক্সৰ নহয় পলিটিক্সে হয় আমাৰ এই মানুহবিলাকক জানিবলৈ দিয়াটো এটা পলিটিক্স হয় এই পলিটিক্স বুলি কিতাপ মতে ক'ত আছে পলিটিক্স এইটো কিতাপত পলিটিক্সত লিখা আছে এই পলিটিক্সত লিখা কিতাপত লিখা মতে পলিটিক্স বুলি কি কয় পলিটিক্স হলে মানুহবিলাক দুখীয়া হৈছে কষ্ট হৈছে এই কষ্ট আৰু দুখীয়াটো নাইকিয়া কৰিবলৈ কাম কৰাটোকেহে পলিটিক্স বুলি কয় ইলেকশ্যন মাত্ৰ ইলেকশ্যন পলিটিক্স নহয় সেইকাৰণে সেইদিনা এজন আমাৰ লিডাৰে কৈছে যে এৱেৰনেছ মানে কি অসমীয়াটো কি কয় এৱেৰনেছটো হা প্ৰচাৰ সতৰ্ক কৰা মানুহবিলাকক সচেতন কৰা মানুহবিলাক সচেতন কৰাটো বেছি কৰিব নালাগে বোলে সেইকাৰণে কিছুমান চিচি সকলক কমিটি সকলক মিটিং কৰিব নালাগে বুলি কৈছে মিটিং নকৰে সেইকাৰণে আমাৰ মানুহ মই ক'লো মোক কৈছে যে মিটিং কৰি থাকিলে তাত ইলেকশ্যন কৰিবলৈ কেণ্ডিডেট ওলাব এইটো দিগদাৰ হ'ব অন্য পাৰ্টি সকলক সেই কেণ্ডিডেট তাৰ ঠাইত ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ দিবলৈ সুবিধা নহ'ব বুলি মোক কৈছে আমাৰ মানুহ এই PHRC মানুহ লিডাৰ তেতিয়া কথাটো তেওঁ আচলতে নুবুজিলে আমি APHRC টো কি APHRC টো মানুহবিলাকক সতৰ্ক কৰিবলৈ সচেতন কৰিবলৈ সব আইন কথা জনাবলৈ তাৰ পাছত যদি কোনোবা ইলেকশ্যনৰ কাৰণে কেণ্ডিডেট ওলাই ভাল কেণ্ডিডেট ভাল কথা ভাল কেণ্ডিডেট ওলাটো কিয় বেয়া হ'ব ভাল কথা নহয় জানো আৰু ইমান দিন আপোনালোকে 2-3টা গাঁও আছে আপোনালোকৰ কেণ্ডিডেট ওলাব নোৱাৰে গাৰো সকলে কিয় নোৱাৰে কাৰণ আপোনালোকে সচেতন নহয় আমি সেই সচেতন কৰিবলৈ কাৰণে এই APHRC টো বনোৱা হৈছে আৰু APHRC টো কোনে বনাইছিল কওকচোন কোনে বনাইছিল আগতে গাৰো মানুহ কোনে বনাইছিলে প্ৰথমতে কেপ্টেইন উইলিয়ামছন চাংমা গাৰো মানুহ মাই কি কথা এতিয়ালৈকে সচেতন ইমান কম আমাৰ মানুহ কিন্তু গীৰ্জা ভিতৰত আমি কি কওঁ ঈশ্বৰে আমাক মৰম কৰে বুলি নহয় জানো আমি লেকচাৰ দিওঁ ময়ো লেকচাৰ দিওঁ গীৰ্জা ভিতৰত বাইবেল লিখা আছে বুলি ক'ব এইটো ইমান চেপ্টাৰ বুলি ক'ব এই কৰিব লাগে কিন্তু মানুহক হ'লে আমি জানিবলৈ নিদিওঁ কি কথা যীশু খ্ৰীষ্ট আহি পেলাই সব জানিবলৈ দিছে নহয় জানো প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰি থকাৰ কাৰণে এই সাদুকি ফাৰাচী সকলে বেয়া পায় এই এতিয়া আমি প্ৰচাৰ কৰি থকা মানুহবিলাকক জানিবলৈ দিয়া কাৰণে কিছুমান মানুহে বেয়া পায় কেণ্ডিডেট হ'ব বুলি এইটো কি কথা কেণ্ডিডেট মই উত্তৰ দিলো সেইদিনা কেণ্ডিডেট হ'লে হ'ব কি আছে এইটো পিছৰ কথা আগতে মানুহবিলাক সচেতন কৰক আমাৰ কাম এইটো আমি সেইটো আমাৰ ডিউটি বুলি লৈছো সচেতন কৰক মানুহসকলক জানিবলৈ দিয়ক আগতে আমাৰ দুৱাৰামলা চিচিটো খুব মিটিং কৰিছিল তাৰ পাছত আকৌ বন্ধ সেইফালে অৰ্ডাৰ দিছে বুলি কৰিব নালাগে চিনথং কনষ্টিটুৱেঞ্চি তাতো মিটিং নকৰে 2 বছৰ হ'ল মিটিং নকৰে অৰ্ডাৰ দিছে বোলে ডিফুৰ পৰা কোনোবা মিটিং কৰিব নালাগে নহ'লে মানুহবিলাক খুব জানা হ'ব এইটো কি কথা এইটোতো APHRC আমাৰ APHRCৰ কি কয় মোটো নহয় APHRCৰ অবজেক্টিভ নহয় আমাৰ এইম নহয় এইম বুলি কয় অসমীয়াটো কি কয়
আমাৰ উদ্দেশ্য লক্ষ্য আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্য হৈছে মানুহবিলাক জানিব দিব লাগে মোক ভোট নিদিলেও নিদিব মই কৈছো মোক কিয় ভোট নিদিয়ে এইটো তেওঁ জানিব লাগে কাৰণ জানিব লাগে বা মোক কিয় দিছে সেইটো জানিব লাগে কাৰণ সেইটোহে আমি উঠিছো সেইটো এতিয়া সেইকাৰণে এইটো লেমসকলৰ এইটো ল এইটো মতেহে লেম আৰু এইটো আৰু এইটো এইমাত্ৰ কৈছো যে এইটো এই তিনিটা ল কিতাপ আইন কিতাপ লৈ পেলাইহে লেম যে হৈছে কোঅপাৰেটিভ সোসাইটি যে হয় এয়া আপোনালোকে চাবলৈ পায় কিন্তু এইটো মতে একো কৰা নাই কিন্তু আমাৰ কাৰ্বি আংলঙে এইটো ল মতে একো কৰা নাই মানুহবিলাকো নাজানে এইটো মতে কৰিব লাগে বুলিও নাজানে আমি আৰু মই জানিবলৈ দিয়া কাৰণে তেওঁলোকে বেয়া পায় হয়নে নহয় আপোনালোকৰ গাৰোটো তেনেকুৱা কাৰ্বিও তেনেকুৱা লালুকটো আৰু বেছি ক'ব লাগে নহয় সেইটো আৰু আমাক কৈছে আমি ইলেকশ্যন বুলি কৈ থাকে নহয় ইয়াত লিখা আছে ইলেকশ্যনটো কি হয় ইলেকশ্যন মানে ইয়াত লিখা আছে ইলেকশ্যন মানে কি হয় ইলেকশ্যন মানে the definition of the term election Webster dictionary defines election as the act of or process of choosing a person for an office position or membership by voting according to Black's law election means the process of selecting a person to occupy a position in public office aru to choose the best person etu koise etu meeting kori আটাইতকৈ ভাল মানুহ সিলেক্ট কৰা এইটো হে বাছনি কৰা এইটো হে ইলেকশ্যন আটাইতকৈ ভাল মানুহ মাংস গাহৰি মাংস 2 টুকুৰা দিছে কাৰণে ভোট দিব লাগে বুলি নহয় আৰু কি কয় মদ অলপমান দিছে টকা 100 দিছে সেই কাৰণে তাক দিব লাগে বুলি নহয় আমি আটাইতকৈ ভাল মানুহ সিলেক্ট কৰি পেলাই মোৰ হলনি মইতো আমি গোটেইখিনিটো কাউন্সিলত গৈ পেলাইতো বহিব নোৱাৰে জাগাও নাই আৰু যাবও নোৱাৰো তেতিয়ালে মোৰ হলনি কোনোবা গৈ পেলাই তাক কথা ক'ব লাগে সেই যিটো কথা ক'ব যি কাম কৰি অকল কথা কোৱা নহয় লিখিব লাগে তৰ্ক কৰিব পৰা মানুহ হে আমি বাছনি কৰি পঠাই দিব লাগে এইটোহে ইলেকশ্যন মাংস 2 টুকুৰা 1 কাপ বন 100 টকা এইটো লৈ পেলাই এইটো ইলেকশ্যন আৰু এছেম্বলি যাব শুই থাকিব নহয় জানো শুই থাকিবলৈ নহয় আমি টিভিত দেখিছো তো না আমাৰ এমএলএ সকলে শুই থাকে ডাক্তৰ মানসিং ট্ৰফি দেখিছো আৰু পাৰ্লিয়ামেণ্টত বীৰেন সিং ইউপি শুই আছে নহয় জানো শুবলৈ পঠোৱা নহয় শুবলৈ হলেতো বিছনা ঘৰতেই আমি দি দিব লাগে তাক যদি বিছনা নাই নহয় জানো পাৰ্লিয়ামেণ্টত গৈ পেলাই এইটো সিটটো আকৌ বিছনা বনাই থৈ দিয়ে এছেম্বলিত গৈ পেলাই বিছনা কৰি থৈ দিয়ে সেইটো নহয় সেইকাৰণে আৰু আমি কওঁ আমাৰ খ্ৰীষ্টিয়ান সকলে যে পলিটিক্স কৰিব নালাগে পলিটিক্স ভাল নাপায় খ্ৰীষ্টিয়ান সকলে পলিটিক্স কৰিব নালাগে পলিটিক্স কৰিব নালাগে কিন্তু পলিটিক্সটো কি বুলিতো নাজানে পলিটিক্সটো কি এইটো নাজানে কৰিব নালাগেতো কয় কিন্তু নাজানে পলিটিক্স বুলিতো কি কৰিতো কৰি থাকে চাৰ্চৰ ভিতৰতো পলিটিক্স কৰে আমাৰ মানুহ নহয় জানো কোনে সেক্ৰেটাৰী হ'ব কোনে ভাইস প্ৰেসিডেন্ট হ'ব পলিটিক্স কৰে আগৰ তাফালে কিন্তু নালাগে বুলি কয় এটা পলিটিক্সটো কি ইয়াত লিখিছে পলিটিক্সটো এইবিলাক কিতাপ
কলেজত পঢ়া কিতাপ আমি কলেজত পঢ়িলোঁ তথাপি আমি নাজানো কাৰণে লিখিছে এটা এৰিষ্টটেলে লিখিছে ইয়াত এৰিষ্টটেল তো নামটো শুনিছে এৰিষ্টটেল নাম শুনিছে নে নাই এৰিষ্টটেল বুলি 3000 বছৰ আগত আছিলে যীশু খ্ৰীষ্ট অহাৰ আগতে আছিলে Hello. Ôi, cả nó nhìn meeting thì tôi làm không? Đây. Ôi, thiệt lắm luôn. Ôi, trời. Ôi, vô nhìn meeting thì tôi làm cái thanh là một rồi. Đây. Mua năng ring luôn. Apa orang boleh nelam ke than pun dia meeting pun. Meeting pun lo dia. Nanti, nak jadi meeting boleh aku mau kota kau boleh dia boleh. Nah, ada hal paling mau dia kota itu nimnya pun nak kau kota itu. Kalau kitab nombor dia naik. Jadi Aristotle kau sih. Man is a social animal. Itu সমাজতে থাকা মানুহ বুলি ক'লে সমাজতে থাকে কোনোবা এজন ক'ৰবাত জংঘলত বুলি নহয় জানো জংঘলত এজন ক'ৰবাত সেইটো থাকিব নোৱাৰে যদিও সমাজতে মানুহৰ মাজতে থাকিবলৈ ইচ্ছা কৰে সদায় সেইকাৰণেতো গাঁও হৈছে সেইকাৰণেতো চাৰ্চ হয় আৰু কৈছে and he who lives without society political society is either a god or a beast. Etu boli he hokole politics kam moi politics ot na thaku politics bhal na pai boli koy heila jodi eneka koy tehenete teo hole bhagwan ishwar nohole teo janwar boli koy jodi ishwar noy teo janwar hoy janwar jontu noy janu মাৰা অসমীয়াটো জন্তু বুলি কয় নেকি জন্তু হয় নহলে তেওঁ ঈশ্বৰ হয় এইটো বুলি কয় যদি পলিটিক্সত থাকিব মই পলিটিক্সত নাই বুলি যদি কয় এক তাৰ মানে সকলোৱে আমি পলিটিক্সত আছো মই এতিয়া কৈ থাকাটো পলিটিক্স মোৰ পলিটিক্সটো কি এই কিতাপত কি লিখা আছে আপোনালোকক জানিবলৈ দিয়া এইটোৱে মোৰ পলিটিক্স সেইকাৰণে আমি আহিছো এতিয়া কথাটো কি হৈছে কিয় মই ইমান গৈ পেলাই ক'লো দেই এইটো ফৰেষ্ট ল দেই আসাম ফৰেষ্ট ল আৰু এইটো লেণ্ড পলিচি ল আৰু এইটো টেনেন্সি ল এইটো কথাটো অলপমান জানিব লাগে দি আসাম টেনেন্সি এক্ট 2021 এই টেনেন্সি এক্ট তাৰমানে মাটি যে আমি বন্ধক দি পেলাই বা বন্ধক দিয়ে নহ'লে কি বোলে চুক্তি দিয়া কিবা কিবি যে কৰে বাইকাছ দিয়া ইয়াত লিখা আছে আৰু যদি আপুনি কোনোবাজনক 12 বছৰকৈ বেছি তাক এটা মাটিত এটা প্লট মাটি তাত বাইকাছ দিছে খেতি কৰিবলৈ দিছে তেতিয়াহ'লে সেই খেতি কৰি থকা পাইকাছ লৈ থকা মানুহে পট্টা পাব লাগিব ইয়াত লিখিছে তাৰহে মালিক বুলি কৈছে 12 বছৰ হ'ল তাৰ মালিক হয় এইটো মালিক সেই আগৰ আচল মালিকটো এৰিব লাগিব সেইকাৰণে মনত ৰাখিব এই লটো কাৰ্বি আংলঙত একো চলা নাই এতিয়ালৈকে কিন্তু এই হিমন্ত শৰ্মাই আনিব কিন্তু এইটো ল দেখিব বিজেপি সকলে আনিব এইটো লটো তেতিয়া দেখিব আপোনালোকৰ মাটি এক দিনতে চব গুচি যাব আমাৰ হাতত নাথাকে আমি খেতি নকৰোঁ বেংগলীসকলক মিয়াসকলক খেতি কৰিবলৈ দিয়ে তেওঁলোকে সেই মালিক হ'ব সেইকাৰণে নিজৰ মাটি নিজে খেতি কৰিবই লাগিব এইটোৱে কথা খেতিটো বেছিকে কৰিব লাগে আমি আমেৰিকাত থাকোঁতে আৰু ইজৰাইলত থাকোঁতে
আমি ভাত খোৱা সময়ত ভাত দিলে প্লেট দিব ওচৰতে গোমধান এইটো যে মাকৈ বইল কৰি পেলাই দিব সদায় সদায় আমাৰ মানুহটো মাকৈ নুৰুৱে নহয় লাজ কৰে না মাকৈ খালে বোলে এইটো অলপমান দুখীয়া বুলি মানুহে গম পাব হয়নে নহয় আমি ইমান দুখীয়া নহয় বুলি নিজকে ভাবে এতিয়া আমাৰ আমেৰিকাতো চব মাকৈয়ে খায় তেতিয়াহ'লে আমি দুখীয়া আমাৰ আমেৰিকান মানুহ খুব দুখীয়া বুলি আমি কম ইজৰাইলত জেৰুজালেমত গেলিলি আপোনালোকে যদি গালিলি লৈ যায় কোনোবা গৈছে নি গালিলিলৈ যোৱা নাই বেথলেহেম যোৱা নাই জেৰুজালেম যোৱা নাই জৰ্ডান যোৱা নাই নহয় জানো পিছগা মাউণ্টেইন যোৱা নাই আৰু সেই ইছায়া মন্ত্ৰী কিতাপটো ক'ৰ পৰা পাইছে সেইটো ঠাইতো যোৱা নাই যোৱা নাই যাব লাগে সেইটো জানিব লাগে তেওঁলোকে কি কৰে খুব খেতি কৰে একদম খেতি কৰে চব ঠাইত খেতি ইমান আমি ফলছৰ পৰা মিছিছিপি নদীলৈ গ'লো 297 মাইল মানে কিলোমিটাৰটো 350 মান হ'ব 350 মান কিলোমিটাৰ গোটেইখিনি এইফালেও মাকৈ গোটেইখিনি মাকৈ এনেকৈ খেতি কৰে আচ্ছা এতিয়া আমি আহোঁ 2-3 বছৰ আগতে 2-3 নহয় 10 বছৰ মান আগত চকীটো বেয়া হৈ গ'ল I had 10 বছৰ মান আগত